কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰীত বৰ্তমানৰ বাংলাদেশৰ ঢাকা চহৰত। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম গেথিবালা ৰাভা। জন্মসূত্ৰে বড়ো জনগোষ্ঠীৰ হ'লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল আৰু পিছলৈ ৰাভা উপাধি গ্ৰহণ কৰিছিল। স্কুলীয়া শিক্ষা শেষ কৰি তেখেতে কলেজীয়া শিক্ষাৰ বাবে কলিকতালৈ যায় আৰু ছাত্ৰ অৱস্থাতে ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰে। 1939 চনত তেখেতে কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰাণসীত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে। ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু উপাধি প্ৰদান কৰে। তেখেত একেধাৰে নৃত্যশিল্পী, চিত্ৰকৰ আৰু অভিনেতা আছিল। ফণী শৰ্মাৰ সৈতে তেখেতে যুটীয়াভাৱে চিৰাজ বোলছবিৰ পৰিচালকৰ দায়িত্ব পালন কৰিছিল। 1969 চনৰ 20 জুন তাৰিখে তেজপুৰত তেখেতৰ মৃত্যু হয়। বিষ্ণু ৰাভা দেৱৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে 20 জুন তাৰিখটো বিষ্ণু ৰাভা দিৱস ৰূপে পালন কৰা হয়।